মানবাধিকার আদায় লাগি নদী পাতা দেখ লাগি প্রজালে testing প্রজালে testing নিশ্চিতভাৱে এটা কথা ক'ব লাগিব অসম চৰকাৰে যেতিয়া প্ৰথম এই বিজেপি চৰকাৰত আহিছিল তেতিয়া তেওঁলোকে কৰিছিল যে চাহ জনগোষ্ঠীসকলক জনজাতিকৰণৰ মৰ্যাদা দিয়া হ'ব কিন্তু আজি 10টা বছৰ শেষ হ'বলগীয়া হৈছে কিন্তু তেওঁলোকে যিটো আমাৰ মূল দাবী চাহ জনগোষ্ঠী আদিবাসী লোকসকলক জনজাতিকৰণৰ মৰ্যাদা তেওঁলোকে কিন্তু দিয়াত বিফল হৈছে লগতে আমি ক'ব লাগিব যে এই চাহ জনগোষ্ঠী আদিবাসী মানুহসকলে যিটো ভূমিত থাকে তাৰ কিন্তু পটা আজিলৈকে তেওঁলোকে দিবলৈ ব্যৰ্থ হৈছে আমি চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিৰ কথা কৈ আহিছো বিগত সময়ত তেওঁলোকে কথা দিছিলে কিন্তু আজি তাৰিখলৈকে চাহ জনগোষ্ঠী যিসকল ৰাইজ চাহ বাগিচাত কাম কৰে তেওঁলোকৰ জনমজুৰি মজুৰি 551 টকালৈ বৃদ্ধি কৰা নহল গতিকে আমি এই প্ৰতিবাদী সমদলৰ যোগেদি চৰকাৰখনক আমি হকিয়াই দিব বিচাৰিছো অতি শীঘ্ৰে এই 3টা যি দাবী আছে তাৰ ওপৰত যদি ব্যৱস্থা লোৱা নহয় চাহ জনগোষ্ঠী ৰাইজ আদিবাসী ৰাইজ কিন্তু শান্ত নাথাকিব আজি গোটেই তিনচুকীয়া জিলাৰ যিমানবিলাক চাহ জনগোষ্ঠী আদিবাসী এলেকা আছে চবৰ পৰা মানুহ আহিছে কতো কোনো মানুহক আমি কাম বন্ধ কৰিবৰ কাৰণে কোৱা নাই কিন্তু স্বতঃস্ফূৰ্তভাৱে সকলো ইণ্ডাষ্ট্ৰী সকলো বাগিচা বন্ধ কৰি পেলাই ৰাইজ ওলাই আহিছে আৰু আমাৰ এটাই দাবী চাহ জনগোষ্ঠী ৰাইজৰ আদিবাসী ৰাইজৰ এটাই দাবী যে আমাক এই 3টা যি আমি দাবী উত্থাপন কৰিছো ভূমি পট্টা চাহ জনগোষ্ঠী যিবিলাক মানুহ আছে বাগানত কাম কৰে তেওঁলোকৰ 551 টকা হাজিৰা আৰু লগতে তেওঁলোকৰ যিটো এছটি ন্যায্য প্ৰাপ্য দাবী তাক পূৰণ কৰিব লাগে প্ৰায় 1 লাখ মানুহৰ অধিক হ'ব মানুহ আমি অনুমান কৰিছো যে 1 লাখৰ ওপৰত হ'ব